নমস্কাৰ TWৰ অধীনত যেটো 5500 যেটো LPUP ৰিক্ৰুটমেন্ট প্ৰসেসটো যেহেতু অনগোইং চলি আছে আৰু সেই ৰিক্ৰুটমেন্ট প্ৰসেসৰ লগত সংগতি ৰাখি আজি মই আপোনালোকৰ মাজত এটা আপডেট দিম বুলি এই সৰু ভিডিওটো বনাইছো চাওক এতিয়া বহুতে কিছুমান কথাটো ভাবি আছে যে যেটো মেৰিট লিষ্ট এই মেৰিট লিষ্টটো উলাব নে নাই বা কেতিয়া উলাব এটা কথাটো মই আপোনালোকক স্পষ্টকৈ জনাব বিচাৰিছো যে যেটো মেৰিট লিষ্ট এই মেৰিট লিষ্টটো আপোনালোকে গম পায় ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন হোৱাৰ পাছতহে উলায় এতিয়া আপোনালোকৰ যেটো PDV বা ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন এই ভেৰিফিকেশনটো এতিয়ালৈকে শেষ হোৱা নাই বুলিব পাৰি এতিয়াও অলপমান আছে বুলি আমি ক'ব লাগিব কাৰণ আপোনালোকে গম পায় যেটো NIOS প্ৰাৰ্থী বা নিয়স নহয় জানো এই নিয়স প্ৰাৰ্থী বিলাকে এটা কেছ ফাইল কৰিছিলে গুৱাহাটী হাই কোৰ্টত এই যেটো কেছৰ যেটো হিয়াৰিংৰ ফাইনেল হিয়াৰিংটো এতিয়ালৈকে অহা নাই সাগে আপোনালোকে গম পায় এই হিয়াৰিংটো অহা 31 তাৰিখে আহিব 31 তাৰিখে অহাৰ পাছতহে আপোনালোকৰ যেটো ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন এই ভেৰিফিকেশন শেষ হ'ব বুলি আমি ক'ব পাৰিম আৰু তাৰ পাছত আমি যদি মেৰিট লিষ্টৰ কথাটো ভাবো তেতিয়া হলে আগষ্ট মাহৰ আমি তৃতীয় সপ্তাহ মানে থাৰ্ড উইকটো আমি ক'ব পাৰো আপোনালোকৰ যেটো ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন শেষ হোৱাৰ পাছত আৰু আগষ্ট মাহৰ তৃতীয় বা চতুৰ্থ এই দুটাৰ মাজত আপোনালোকৰ মেৰিট লিষ্টটো উলাব খাটাং মানে হেতু গতিকে কেইদিনমান ৰখি দিব এই ৰখি দিয়াৰ ফলত আপোনালোকৰ যেটো ফলাফল বা যেটো ফল পাব হেতু মই ভাবো মিঠাই পাব বা আপোনালোকৰ বিচৰা মতে হেতু হ'ব গতিকে কেইদিনমান ৰখিব কাৰণ আপোনালোকে গম পায় বহুতো দিন ৰখিলে তাৰ মাজতে NIOS প্ৰাৰ্থী বিলাকে বহুতো কেছ কৰিলে আৰু ইয়াৰ ফল স্বৰূপে যেটো সিলেকশন প্ৰসেস হেতু বহুতো দেৰি হল আগতে তেনেকৈ হোৱা নাছিলে কিন্তু তেওঁলোকেও নিজৰ যেটো পাবলগীয়া অধিকাৰ এই অধিকাৰটো সাব্যস্ত কৰিবলৈ তেওঁলোকে এই কেছবোৰ ফাইল কৰিছে আপোনালোকে এই কথাবোৰ গম পায় গতিকে এই যেটো আপডেট এই আপডেটকে আপোনালোকক দিম বুলি ভাবিছিলো গতিকে আকৌ কৈছো আগষ্ট মাহৰ তৃতীয় বা চতুৰ্থ এই দুটাৰ ভিতৰত এই দুটা সপ্তাহৰ ভিতৰত আপোনালোকৰ যেটো মেৰিট লিষ্ট ন এই মেৰিট লিষ্টটো দেখিবলৈ পাব ধন্যবাদ